31 তাৰিখত বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পাব গৈ আছে। আমি অসমৰ সৰ্বস্তৰৰ ৰাইজে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পাম বুলি আশা পালি আছোঁ। ইতিমধ্যে বিভিন্ন পক্ষই এই NRCখনক লৈ ৰাজনীতিৰ নামত বিভিন্ন ধৰণৰ মন্তব্য কৰি সমাজখনক বিভাজন কৰিবৰ কাৰণে প্ৰচেষ্টা কৰি আছে। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে সমগ্ৰ অসমৰ বিভিন্ন ঠাইত আমি সভা সমিতি কৰি আমাৰ কৰ্মীসকলক আমি আহ্বান জনাই আছোঁ। আমি কৰ্মীসকলক হস্তম কৰি আছোঁ যাতে কোনো কাৰণতেই কোনো জাগাত NRCক লৈ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে। সকলোৱে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখে। NRC যদি কাৰোবাৰ নাম কিবা ভুল ক্ৰমত যদি নাহেও তথাপিতো কোনো লোকে হতাশাগ্ৰস্ত হ'ব নালাগে। সকলোৱে নিজকে সংযম কৰি ৰাখি কি কাৰণত NRCৰ নাম নাহিল সেই সম্পৰ্কে NRCৰ কৰ্তৃপক্ষৰ পৰা অৰ্ডাৰৰ কপিটো লৈ পৰ্যালোচনা কৰি পৰৱৰ্তী সময়ত আইনে যি কথাখিনি কৈছে যে এপিল কৰিব পাৰিব, সেই এপিলৰ যোগেদি তেখেতৰ নাম আনিবৰ কাৰণে তেখেতে চেষ্টা কৰিব। আৰু আমি আমছুৱেও এই তেনেকুৱা ব্যক্তিসকলক সম্পূৰ্ণৰূপে সহযোগ কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু কৰ্মীসকলক আমি বিভিন্ন জেগাত আমি কৰ্মশালা কৰি আমি আমাৰ কৰ্মীসকলক হস্তম কৰি আছোঁ। আৰু আজি আপোনালোকৰ এই হোজাই জিলাৰ ডবকা অঞ্চলৰ ৰাইজক আমি আহ্বান কৰোঁ, হোজাই জিলাবাসীক আমি আহ্বান কৰোঁ যাতে কোনো লোকে কোনো কাৰণতেই কোনো ৰাজনীতিবিদেই হওক বা অন্য কোনো ব্যক্তিৰে উচতনি যাতে কোনো কাৰণতেই হুলস্থুলীয়া পৰিৱেশ, অপ্ৰীতিকৰ পৰিৱেশ বা তেনেকুৱা ধৰণৰ বিশৃংখল পৰিৱেশৰ সৃষ্টি নকৰে, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। সকলোৱে শান্তি শৃংখলা ৰক্ষা কৰি চলিব। অসম আৰু অসমীয়া স্বাৰ্থত এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আমাৰ অতিকৈ প্ৰয়োজন। গতিকে আমি অসম আৰু অসমীয়া স্বাৰ্থত অহা 31 তাৰিখৰ দিনাখন আমি শান্তি শৃংখলা বজাই ৰাখিব লাগে বুলি সকলো ৰাইজক আমি মুকলিভাৱে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাওঁ। আৰু NRCৰ কৰ্তৃপক্ষকো আমি আপোনালোকৰ জৰিয়তে এই সুযোগত ক'ব বিচাৰোঁ যে 1971 চনৰ 25 মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ শুদ্ধ নথি জমা দিয়া কোনো এজন ব্যক্তিৰ নামো যাতে কৰ্তন নাযায়, তাৰ কাৰণে তেখেতসকলে এতিয়াও দুদিন সময় আছে। এই দুদিন সময় তেওঁলোকে সচেষ্ট হওক যাতে বৈধ ভাৰতীয় মানুহৰ নাম কৰ্তন নাযায়। আৰু সমান্তৰালভাৱে এজনো যাতে অবৈধ বিদেশী 1971 চনৰ 25 মাৰ্চ তাৰিখৰ পিছত অসমত প্ৰৱেশ কৰা হিন্দু হওক মুছলমান হওক যাতে কোনো লোকৰ নাম NRCত অন্তৰ্ভুক্ত নহয়, তাৰ কাৰণে তেওঁলোকে সচেষ্ট হওক। এই আহ্বান আমি আপোনালোকৰ জৰিয়তে জনালোঁ। যিসকল লোকৰ নাম NRCত নাহিব, বাদ পৰিব, সেইসকল লোকক কি ক'ব আপোনালোকে? যিসকল লোকৰ নাম NRCত নাহিব, আমিতো আশা কৰি আছোঁ যে প্ৰতিজন বৈধ ভাৰতীয় মানুহৰ নাম NRCত অন্তৰ্ভুক্ত হ'ব। যদি কিবা ভুলক্ৰমে NRC কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণেই হওক বা অন্য কিবা কাৰণত যদি কোনো লোকৰ নাম নাহে, আমি তেনেকুৱা লোকক আইনগতভাৱে সহায় কৰাৰ উপৰিও এই লোকসকলৰ নকল কপি ওলোৱাৰ পৰা আৰম্ভ কৰি এওঁলোকৰ এপিলৰ গোটেই প্ৰক্ৰিয়াটো সম্পৰ্কে তেওঁলোকক সজাগতা সৃষ্টি কৰালৈকে আমি গোটেইখিনি কামত ৰাইজক সহযোগ কৰিবৰ কাৰণে সহায় কৰিবৰ কাৰণে সমগ্ৰ অসমতে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আমাৰ কৰ্মীসকলক আমি বুজাই আছোঁ। আমি পেৰালিগেল টীম তৈয়াৰ কৰি আছোঁ আৰু এই পেৰালিগেল টীমে আমাৰ ৰাইজক সহযোগ কৰিব, সহায় কৰিব। আৰু আমি দেখিছোঁ বিগত কালত বিভিন্ন সময়ত ৰাজনৈতিক দলবিলাকেও তেওঁলোকে আইনী সাহায্য দিম বুলি প্ৰচাৰ কৰে। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কিছুদিন আগত কৈছিল যে তেওঁলোকে যিসকল লোকৰ নাম NRCত নাহিব তেওঁলোকক আইনগতভাৱে সহায় কৰিম বুলি কৈছে। কিন্তু আমাৰ বিশ্বাস নহয়, কাৰণ বিগত খচৰা তালিকা প্ৰকাশ পোৱাৰ সময়তো বহুতে কৈছিল যদিও তেওঁলোকে কোনো লোকেই কিন্তু কোনো ৰাজনীতিক দলে সহায় কৰা নাছিল। গতিকে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে সহায় কৰে আমি অত্যন্ত ভাল পাম। আৰু সহায় নকৰাটোৱেই আমি পূৰ্বৰ অভিজ্ঞতাৰ পৰা আমি দেখা পাই আছোঁ। যিহেতুকে হোজাই জিলাখন অতি স্পৰ্শকাতৰ জিলা হিচাপে ইতিমধ্যে গম পোৱা গৈছে বিভিন্ন নেতাৰ বক্তব্য, এই মুহূৰ্তত আমচুৰ নাম লৈ যদি কিছু মানে দুষ্কৃতিকাৰীয়ে যদি বিভিন্ন অপপ্ৰচাৰ চলায়, কি ব্যৱস্থা কৰিব? চাওক, আমাৰ আমচুৰ স্থিতিটো স্পষ্ট। অসমৰ প্ৰতিজন সচেতন নাগৰিকে আমচুৰ কি ভূমিকা NRC লৈ এইটো সম্পৰ্কে জানে। গতিকে কোনো দুষ্কৃতিকাৰীয়ে যদি আমচুৰ নাম লৈ ক'ৰবাত যদি কিবা অঘটনমূলক কাম কৰে, আমি ৰাইজক আহ্বান কৰোঁ যে ৰাইজে তৎক্ষণাৎ তেনেকুৱা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আৰক্ষীক অৱগত কৰক আৰু আমচুৰ কৰ্মীসকলকো অৱগত কৰক। আমি তেনেকুৱা দুষ্কৃতিকাৰীক তৎক্ষণাৎ আইনগতভাৱে বিহিত ব্যৱস্থা ল'বৰ কাৰণে চৰকাৰক আমি জনাম। আৰু সকলো ৰাইজক আমি আহ্বান কৰি আছোঁ যে আমচুৱে কোনো কাৰণতে NRCৰ বিৰোধিতা কৰা নাই আৰু নকৰে। গতিকে আমচুৰ নাম লৈ যদি কোনোবা দুষ্কৃতিকাৰীয়ে কিবা অন্যায় কাম কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চিতভাৱে সেই মানুহ যে আমচুৰ লগত জড়িত মানুহ নহয়, সেইটো মই আজি আপোনালোকৰ জৰিয়তে স্পষ্ট কৰি থ'লোঁ। কোনো আমচুৰ কোনো কৰ্মীয়ে তেনেকুৱা কাম কৰিব নোৱাৰে।